নমস্কাৰ চাই আছে আপোনালোকে DpeopleS টাইম বাতৰিৰ মাজত মই মলয়া তিনিচুকীয়াৰ তালাপত আতংক কৰোনা আক্ৰান্ত ৰোগী দুদিন ধৰি ঘৰতেই থাকিল সমগ্ৰ বিশ্বৰ সমানে অসমতো এতিয়া কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰচণ্ড হাৰত বৃদ্ধি পাইছে বিশেষকৈ তিনিচুকীয়া জিলাত তীব্ৰ হাৰত কৰোনা আক্ৰান্তৰ বৃদ্ধি পোৱাত জিলাখনত সৰ্বত্ৰে এতিয়া তীব্ৰ আতংক তিনিচুকীয়া জিলাৰ তালাপত 31 জুলাইত ৰেলপৰা কুকুৰাতলিৰ 28 বছৰীয়া যুৱক সুভাষ দেৱনাথৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল কিন্তু দুদিন পাৰ হৈ যোৱাৰ পিছতো স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যুৱকগৰাকীৰ বাবে কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে প্ৰকাশ যে সুভাষৰ শৰীৰত কৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা সদৰি হোৱাৰ পিছতে পৰিয়ালৰ লগতে স্থানীয় অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় ইতিমধ্যে অঞ্চলটোৰ কথা চিন্তা কৰি তালাপৰ গাঁও পঞ্চায়তৰ সভাপতি মানৱজ্যোতি সোণোৱালে জিলাখনৰ COVID-19 টিমৰ লগত যোগাযোগ কৰে আৰু সবিশেষ জনায় পিছত COVID-19 টিমটোৱে জানিব দিয়া মতে প্ৰকাশ যে দুদিন আগতে স্বাস্থ্য বিভাগক সুভাষ দেৱনাথক চিকিৎসাৰ বাবে লৈ যাবলৈ নিৰ্দেশ দিয়া হৈছিল কিন্তু সুভাষ দেৱনাথৰ ঘৰৰ ঠিকনা ভুলকে থকাৰ বাবে তেওঁলোকে যোগাযোগ কৰিব পৰা নাছিল তালাপ গাঁও পঞ্চায়তৰ সভাপতি মানৱজ্যোতি সোণোৱালে সুভাষ দেৱনাথৰ ঘৰৰ সঠিক ঠিকনা আৰু মোবাইল নম্বৰ DpeopleS টাইমৰ সাংবাদিক সুদীপ দাসৰ পৰা লৈ স্বাস্থ্য বিভাগক প্ৰদান কৰাৰ পিছতে স্বাস্থ্য বিভাগে সুভাষ দেৱনাথৰ লগত যোগাযোগ কৰি 30 মিনিটৰ ভিতৰতে তালাপ বজাৰৰ কালী মন্দিৰ প্ৰাংগণৰ পৰা 108ৰ জৰিয়তে সুভাষক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ যোৱাত পৰিয়াল আৰু অঞ্চলটোৰ ৰাইজে আতংকৰ পৰা কিছু পৰিমাণে মুক্ত হয় তালাপৰ পৰা সুদীপ দাসৰ ৰিপৰ্ট এইটো এটা দৰ্জা থাকিলে